হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এয়া ৰাতিপুৱাই এইপিনলৈ যাবলৈ ওলাইছোঁ সাজি-কাচি। আহকচোন বাৰু আপোনালোকক লৈ যাওঁ। আমি কলৈনো যাওঁ দেখাই যাম, ব'লক। এয়া আমি আহি পালোহি ষ্টেচন, আৰু ষ্টেচনত আহি মাহঁতক লগ পালোঁ। এয়া আহকচোন, কলৈ যাবা? শুনক সি কলৈ যায়। গুৱাহাটীলৈ। কি চাবলৈ? একলেণ্ডলৈ। তাত কি কৰিবাগে? এইপিনে। হা? গা ধুবা? এয়া আমি ট্ৰেইনৰ পৰা নামি এয়া আহি আছোঁ গাড়ীত। ফাইনেলি আমি আহি পাই গ'লোহি জাগিৰোডত থকা দেওশাল মন্দিৰ। এয়া আহকচোন ভিতৰলৈ যাওঁ। এয়া আমি থালি লৈ তাত চাকি বন্তি শৰাই গোটেইখিনি সমস্তখিনি লৈ আমি আহি আছোঁ মন্দিৰলৈ বুলি। এয়া আহি মন্দিৰ পাইছোঁহি আৰু। এয়া দেখিছে ভিতৰত মানুহ বহুত আছিলে, আৰু আমিও গৈ লাইনত খাৰা হৈ আছিলোঁ পূজা দিবৰ কাৰণে। এয়া মানুহজনে মনৰ আশা পূৰণ কৰিবৰ কাৰণে ৰছী বান্ধিলে। যিহেতু ভিতৰত চাকি জ্বলাব নিদিয়ে, সেইকাৰণে মই আহি বাহিৰত চাকি জ্বলালোঁ। এয়া আমি শৰাই চাকি বন্তি দি পেলাই এয়া দেওশাল মন্দিৰৰ পৰা যাবলৈ ওলালোঁ। এতিয়া কলৈনো গৈ থাকোঁ ব'লকচোন আপোনালোকক দেখাই যাম। এয়া আমি আহি পাই গ'লোহি জাগিৰোডত থকা নিজৰা পাৰ্ক ৱাটাৰফল। এয়া দেখিছে ভিতৰত ইমান ধুনীয়া ধুনীয়া বস্তু আছে, সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা বহুত বস্তু আছে। ইয়ালৈ আহি বহুত ভাল লাগিলে। আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে এই চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আহকচোন এইপিনে কি আছেনো চাওঁগে। এয়া দেখিছে পাহাৰৰ পৰা ইমান ধুনীয়াকৈ জুৰি বৈ আছে। ইমান ধুনীয়া দৃশ্য দেখি ইমান ভাল লাগিছে। মোৰ কি কৰোঁ কি নকৰোঁ এনেকুৱা লাগি গৈছে। সৰু ল'ৰা ছোৱালীৰ কাৰণে এইখন বেষ্ট হয়। ইয়াত খেলা ধূলা কৰিবৰ কাৰণে বহুতখিনি সুবিধা আছে। আমি ইয়াত আহি বহুতখিনি ফূৰ্তি কৰিলোঁ, ভিডিঅ' বনালোঁ, ফটো উঠিলোঁ। ইয়াত ইমান সময় থকাৰ পিছত এনে লাগিছিল যে ঘৰলৈ যাবলৈ মনেই যোৱা নাছিল, কিন্তু কি কৰিব, যাবতো লাগিবই। 2 ঘণ্টামান থাকি ইয়াত ঘৰলৈ বুলি যাবলৈ ওলালোঁ। আকৌ এটা মিনি ব্লগৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বাই বাই।